নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ RD ফিল্মছলৈ। বন্ধুসকল, স্বামী বিবেকানন্দক কোনে চিনি নাপায়? হয় বন্ধুসকল, সেই মহান মানুহজনৰ কথা কৈছোঁ যিজনৰ কথা আপুনি ভাবিছে। আজি আমি সেই মহান ব্যক্তিজনৰ জীৱনৰ পৰা এটা লাইভ লেচন শিকিম, যিটো আপোনালোকৰ বহুত কাম আহিব। বলক বন্ধুসকল, অলপ সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এবাৰ স্বামীজী নদী এটা পাৰ হ'বলৈ নাও এখনৰ অপেক্ষা কৰিছিল। ঠিক তেনেতেই এজন সাধু মানুহ আহি স্বামীজীৰ কাষত থিয় হৈছিল আৰু তেওঁ স্বামীজীক সুধিছিল যে আপুনি নেকি স্বামী বিবেকানন্দ? আৰু তেতিয়া স্বামীজীয়ে কৈছিল যে হয়, ময়েই স্বামী বিবেকানন্দ। তেতিয়া সেই সাধুজনে স্বামীজীক কৈছিল যে আপুনি ইয়াত কিয় ৰখি আছে? তেতিয়া স্বামীজীয়ে কৈছিল যে মই নদীটো পাৰ হ'বলৈ নাৱৰ অপেক্ষা কৰি আছোঁ। তেতিয়া সেই সাধুজনে স্বামীজীক কৈছিল যে আপুনি এজন ইমান ডাঙৰ মানুহ হৈও সাধাৰণ নদীটো পাৰ হ'ব পৰা নাই, চাওক মই কেনেকৈ পাৰ হৈ আছোঁ। আৰু এনেকৈ কৈ এই সাধুজন সাঁতুৰি গৈ নদীটো পাৰ হৈ আকৌ উভতি আহিছিল স্বামীজীৰ কাষলৈ। আৰু উভতি আহি তেওঁ স্বামীজীক কৈছিল যে দেখিলে, মোৰ ইমান টেলেণ্ট থকাৰ পিছতো, মোৰ ইমান শক্তি থকাৰ পিছতো, মোৰ ইমান জ্ঞান থকাৰ পিছতো মোক কোনো মানুহে চিনি নাপায়। কিন্তু আপোনাৰ কোনো জ্ঞান নাই, আপোনাৰ কোনো শক্তি নাই, তথাপি আপোনাক সমগ্ৰ দুনিয়াই চিনি পায়। ঠিক সেই সময়খিনিতেই স্বামীজীৰ নাওখন আহি পাইছিল আৰু সেই নাওখনত উঠি দুয়োজনেই নদীটো পাৰ হৈছিল। আৰু স্বামীজীয়ে নিজৰ জেপৰ পৰা দুয়োজনৰে 50 পইচা এটকা সেই নাৱৰীয়াজনক দি নাৱৰীয়াজনক বিদায় দিছিল। আৰু এই সাধু মানুহজনক সুধিছিল যে তুমি এই সাঁতোৰ কলাটো শিকিবলৈ তোমাৰ কিমান সময় লাগিছে? তেতিয়া সেই সাধুজনে স্বামীজীক উত্তৰ দিছিল যে মোৰ এইটো শিকোঁতে 15 বছৰ সময় লাগিছিল। তেতিয়া স্বামীজীয়ে কৈছিল সেই মানুহজনক যে যিটো কাম 50 পইচাত হয়, সেই কামটোৰ কাৰণে তুমি 15 বছৰ অপব্যয় কৰিলা আৰু সেইকাৰণে তোমাক কোনোৱে চিনি নাপায়। তুমি যদি এই 15 বছৰ সমাজৰ উন্নতিৰ কাৰণে, সমাজৰ ভালৰ কাৰণে কাম কৰিলা হয়, তেনেহ'লে আজি মোৰ দৰে তোমাকো সমগ্ৰ দুনিয়াই চিনি পালা হয়। তো বুজিলে নে বন্ধুসকল? আমি 1 মিনিট সময়ো অপব্যয় কৰিব নালাগে। আমি নিজৰ সময়খিনি এনেকুৱা ঠাইত ইনভেষ্ট কৰিব লাগে য'ত ইনভেষ্ট কৰিলে আমাৰ লাভ হয়, কিয়নো এই সময়তকৈ মূল্যৱান এই পৃথিৱীত একোৱেই নাই। যদি এই সময় বৰবাদ, তেনেহ'লে জীৱন বৰবাদ। সেয়ে বন্ধুসকল, আপুনি জীৱনৰ 1 মিনিট সময়ো অপব্যয় হ'ব নিদিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি আপুনি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় আই অসম।